हेलो एवरीवन मोर यूट्यूब चेनेलলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিওটো হৈছে 31 অক্টোবৰৰে মই আসলতে দিব পৰা নাছিলো আৰু ইমান ধুনীয়াকৈ ভিডিওটো বনালো কিন্তু ভয়েস ওভাৰ দিব লগা হ'ল। বাহিৰত বহুত কিবা কিবি ব্যাকগ্ৰাউণ্ড মিউজিক বাজি আছিল আৰু ভিডিওটো শেষলৈ চাব বুলি আশা কৰিলো। আসলতে অহাকালি ইভানৰ বাৰ্থডে, সেইকাৰণে ভিডিওটো যেহেতু মই কাইলৈ ষ্টাৰ্ট কৰিব নোৱাৰিম আজিয়ে ষ্টাৰ্ট কৰি দিলো। আৰু ইভানৰ বাৰ্থডেৰ কাৰণে মই কিছুমান ডেকোৰেশ্যনৰ বস্তু আনিছিলো। প্ৰথমে সেইখিনি আপোনালোক দেখাই লওঁ বলকচোন, ভিডিওটো চাই থাকিব। মই বেলুন ষ্টেণ্ডডাল দেখুৱাই দিওঁ। বেলুন ষ্টেণ্ডডাল খুবেই বেছি মানে হেল্পফুল হয়, তথাপিও লগাবলৈ টাফ হয়। আপোনালোকে যদি পাৰচেছ কৰে অকণমান ভাল কোৱালিটিৰ লৈ ল'ব। মোৰ চাগে কোৱালিটিটো ইমান ঠিক নহয়। আৰু এয়া নেক্সট দিছিলোঁ মই নেটৰ পৰ্দা তিনিখন। এই তিনিখনৰ দাম আছিলে 320। পৰ্দাকেইখন ভালেই হয় বাৰু, লগতে লাইটিঙো আছে। তিনিডাল চাৰিডালমান লাইট দিছিলে বাৰু। আৰু আপোনালোকক পিছত মই যেতিয়া ডেক'ৰেশ্যনটো কৰোঁ তেতিয়া দেখুৱাই দিম। নেক্সট মই আনিছিলোঁ এয়া ইভানৰ কাৰণে এযোৰ ড্ৰেছ দুপৰীয়া পিন্ধিবৰ কাৰণে। ড্ৰেছযোৰটো খুবেই ভাল আছিল, বেয়া নাছিলে। বাবা কাপোৰযোৰ কোনে দিছে তোমাক? কাপোৰযোৰ পিন্ধি একদম ৰেডি আৰু এতিয়া মানে যায় আৰু সি ফকু যায়। সুধো ৰ'ব তাক কোনে দিছে, ধুনীয়াকৈ ক'ব। এইযোৰ কোনে দিছে তোমাক ধুনীয়া কাপোৰযোৰ? মামা। মায়ে দিছে। আইঅ মাক এটা চুম দিয়া তেতিয়াহ'লে। আইঅ আৰু লাগিব নে ধুনীয়া কাপোৰ? লাগিব। ইউ আৰ হেপ্পী? হেপ্পী কোৱা? হেপ্পী নে তুমি? হেপ্পী। নন্দুৰ বাৰ্থডে কাৰণে ধুনীয়া লাগিছে ন? লৈ আহিলা? এতিয়া ইজি হ'ব দে, ইজি হ'ব এতিয়া ফুলাবৰ কাৰণে। মুখৰ বিউ উঠি গ'ল তেতিয়াৰ পৰা ফুলাই ফুলাই। কোনে মাতে এতিয়া? ইপিনে বেটাটোৱে মোৰ লগত অকণমান মোক সহায় কৰি দি আছে। চাওঁ বাবা, চাওক তুমি মোক হেল্প কৰিছানে? সেইটো ক'ত সোমাই দিছা চাওকচোন কাম। ক'ত সোমাইছে চাওকচোন। চিপিউৰ ভিতৰত এই বেলুন পামডাল সোমাই দিছে। ভাঙি গ'ল। অৱস্থা চাওকচোন, কি অৱস্থা হৈছে মানে ক'ৰ বস্তু ক'ত গৈছে। এইখিনি কেনেবাকৈ লগালোঁ ওপৰত, অকণমান পাতল হৈছে আৰু লগাব লাগিব। দৌৰা দৌৰিকৈ লগালোঁ আৰু এয়া বেলুন ষ্টেণ্ডডাল যে এডালত মই এনেকৈ লগাই আছোঁ অলপ চলপকৈ। ফাইনেলি কিবাকৈ হৈছে, কিন্তু বহুতখিনি বাকী আছে, সেইখিনি কালি কৰি ল'ম আৰু আপোনালোকক দেখুৱাই দি আছোঁ ৰ'ব। এয়া আৰু এয়া ওপৰত এইখিনি এনেকৈ লগাই দিছোঁ। সিমান ঠিক হোৱা নাই, হ'লেও এইখিনি আৰু কষ্টৰ ফল, যিখিনি কৰিছোঁ দৌৰা দৌৰিকৈ। আৰু এয়া ফাইনেল ৰিজাল্টটো কালি পাব। তথাপিও আৰু কিবা কিবি লগাব আছে। এয়া মাজত ষ্টিকাৰ লগাব লাগিব, লাইট লগাব লাগিব, সেইখিনি কালি দেখুৱাম। আৰু মইতো নোৱাৰোঁ এইখিনি কৰিব, লাইটিঙৰ কাম মানুহজনে লগাব। এবাৰ লগাইছিলোঁ, শ্বৰ্ট খাইছোঁ, তেতিয়াৰ পৰা না মই নুচোঁ মানে আৰু এইবিলাকত হাত নিদিওঁ। আৰু এতিয়া মাহঁতো আহি আছে, চাই থাকিবা ভিডিঅ'টো। মই দেখাই গৈ থাকিম। কি বা ভিডিঅ' বনাইছোঁ নাজানো আৰু আমাৰ ছাৰে সেইটো কি কৰি। আপোনালোক আকৌ এবাৰ বেক কেমেৰা কৰি দেখুৱাইছোঁ। আৰু মই যে নেটৰ পৰ্দাকেইখন আনিছিলোঁ একো কামত নলগালোৱে জানেনে। বলকচোন মাহঁত আহিছে বা দেখুৱাই দিওঁ। কিয় মিছা কন্দ তুমি এনেই থাকা চলিটোক আৰু কন্দা বাদে চাচোন। দদৌ আহিব। এয়া ভাবিছিলোঁ কলিজাক অকণমান ছাৰপ্ৰাইজ দিম, কিন্তু ভবামতে নহ'লে জানেনে। মানে কিবা কিবি হৈ গ'ল আৰু দৰ্জাত কিবা অকণমান সজাই দিম বুলি ভাবিছিলোঁ, কিন্তু তাৰো টোপনি লাগিলে যিহেতু। তই পাই নামা চকু চলচলীয়া হৈ গৈছে, টোপনি যাবৰ চিন্তা নাই তাৰ। হাঁহি দে নাখা যাতে নাখাব দে। কেক কাটব না হৰা, কেকটো কাটা। কাক আৰু এয়া হৈছে নেক্সট দিনাৰ ভিডিঅ', মানে ইভানৰ বাৰ্থডে দিনাখনৰ ভিডিঅ'। এয়া ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আজি। সি মানে আজি যিহেতু 2 বছৰ কমপ্লিট কৰিলে, ভাবিছোঁ আজিৰ পৰা তাক মই ব্ৰাছ কৰা ষ্টাৰ্ট কৰি দিম। এয়া কি কৰিছে চাওকচোন। সি আজি নতুনকৈ ব্ৰাছ কৰিছে দে, দাঁত দে কলগেট কিনি পেলাই দে।
কাপোৰ কানি পিন্ধি ৰেডি হ'লোঁ আৰু এয়া আজি মই পিন্ধিছোঁ এইটো মেখেলা চাদৰ আৰু বৌয়ে কি বনাইছে দেখুৱাই দিওঁ তাইয়ে পায়স বনাইছে আনপিনে চব্জি বনাই আছে ইহঁত নাথাকিলে মোৰ কি যে অৱস্থা হয় আৰু তাই নাযায় তাই ঘৰতে থাকিব আমি গৈ পিনে আহোঁ বহুত দেৰি হ'ল অলৰেডি ব'লক ৰেডি ব'লক আমি ঘৰৰ পৰা ওলালোঁ আৰু ইভানকো দেউতাকে লৈ গ'ল মোৰ যিহেতু অকণমান কাম আছিলে আৰু ব'লক এতিয়া মন্দিৰলৈকে যাওঁ কি চাবি তাত দৌৰা উৎপাত সদায় ভাঙি দিব মা পইচাটো যে থৈছোঁ তাতে আজি আমাৰ দদুৰ জন্মদিন দদৌ নামটো দদৌ কি দদৌ আজি আমাৰ ইভানৰ জন্মদিন উপলক্ষে আমি মন্দিৰত শৰাই দিব আহিছোঁ ন ভালে সকলোৱে আশীৰ্বাদ কৰি হনুমান মন্দিৰত ন ৰিদীপ্তা বা আৰু আমাৰ নন্দু শুই উঠিল নহয় পাপা ক'ত পাপাক মাতা পাপা গুচি গ'ল নেকি আমাক মাতি দিয়া সিহঁতে টোপনিৰ পৰা সাৰ পাই কিনে একদম তাক খং উঠি গৈছে ন হনুমান মন্দিৰ যাম আমি জয় শ্ৰীৰাম যাম তাৰ পৰা ঘৰত আহিম ন ঠিক আছে হনুমান মন্দিৰত চাকিটো লগাই লওঁ লগ পাই হেৰি দি বাচোন দে ব'লা কোন আহিছে ককা আহিছে চাওঁ নন্দু চোৱা 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 ককা কি আনিছে চোৱা 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 দেৰি হৈছে তথাপি লেট ন এইপিনে চাওক মিঠুবা আমাৰ ল'ৰা মানুহটো দেউতা টুকু এইপিনে মাহঁতে কাম কৰি আছে চবে ব্যস্ত একো নাই আজি ল'ৰাৰ বাৰ্থডেটো আমি বহুত এক্সাইটেড বহুত ফূৰ্তি চবে এইটো ভূত আহিছে দেখিছোন মই ৰেডি হ'ম আমাৰ মাক যদি আজি ৰেডি হোৱা নাই এতিয়ালৈকে কি যে হ'ব সেইটোৱেতো কেতিয়াবাতো মেখেলা চাদৰ পিন্ধিব লাগিছিলে মাকে আজি ফ্ৰক পিন্ধি আছে মন্দিৰৰ পৰা আহিলোঁ ৰাইজে একদম কমেণ্ট নকৰিব বেয়াকে কমেণ্ট কৰি দিব হা কমেণ্ট নকৰিব বেয়াকে কৰিব ফাইনেলি ৰেডি হৈ গ'লোঁ কেনেকুৱা লাগিছে কওক ভাল লাগিছে ভালকে কওক বৰ্তমান মোক এতিয়া ডিষ্টাৰ্ব নকৰিব মই এটা বহুত ধুনীয়া এটা মানে প্ৰিটি গাৰ্ল এটা সজাই আছোঁ হট লাগিছে কোনে সজাই দিছে I am the makeup artist. থেংক ইউ হায়াৰ কৰিছা অকণমান পাঁচমান ভালকে সেইটো বেচেৰাটো চাওকচোন ইমান ধুনীয়াকৈ শুই আছিলে আৰু টোপনিৰ পৰা যে উঠাই আনিছোঁ তাৰ একদম খং উঠি গৈছে মানে সি কেক নাকাটে আৰু টোপনিটো ভালদৰে হোৱা নাই যে আছে ন ভাল আছে ঠিকে আছে এটা কমি গ'ল ন আৰু এটা হ'লে মিলি গ'ল জন্মদিন মেকআপ কৰিব লগা আছে তুমি ভিডিঅ' কৰি আছে দাড়ি বিধি কৰি আছে আকৌ দুটাই মানুহ ধুনীয়া হৈ থাকিব লাগে তুমি নাজানো এনে তুমি ধুনীয়া সি তাই যদি ধুনীয়া নহ'ব তেনেহ'লে তুমি বেলেগ পিনে চালে আৰু দিগদাৰ হ'ব নহয় আজিকালি চবে এইকাৰণে তাই ধুনীয়া বুলি চবে ন এইখিনি কৰে মজা ধুনীয়া নহ'লেও খালি দাড়ি থাকিলে পকি থাকে চুলি পকা দাড়ি পকা ইফালে ঘৈণীয়েক মানে তেওঁৰ দৰে মই থাকিব লাগে কেতিয়াও ক্ৰীমো নাখালে গম পাইছি নাই ক্ৰীম খালা নাই গৰু চাল গৈ পিনে তেনেকেই থাকে হৈছে Happy birthday dear Ivan Happy birthday
ফোনে ৰিঙিয়াই মোৰ মন নোচোৱাই কোনে কন্দুৱাই মোক আজি হহুৱাই বৌয়ে চব্জি বনাই আছে মাংস বনাব ৰেডি কৰি আছে বৌয়ে কিন্তু বহুত টেষ্টি বনাই দেই চাওঁ চাওঁ মুখখন চাওঁ এয়া চব্জি ৰেডি গৰম গৰম চব্জি একদম টেষ্টি হ'ব পূৰা আৰু এয়া লোকেল চিকেন লগতে এয়া এইখিনি ৰেডি কৰি লৈছোঁ কলডিলৰ সৈতে লোকেল চিকেন বনাম আজি আৰু কলডিলৰ সৈতে লোকেল চিকেন মই খাই পোৱা নাই আজিলৈ তই খাই পাইছা নেকি নাই পোৱা বনায়ো পোৱা নাই আজিয়ে প্ৰথম মই হেৰিৰ লগত বনাইছিলোঁ সেইদিনা এই চিকেনৰ লগত ময়ে বনাইছোঁ চিকেনৰ লগত টেষ্টি লাগে কিন্তু বহুত টেষ্টি সেইদিনা এয়াও কি বনাইছা ছাগলী মাংস মাছ মাটন কল ফুলখিনি দি দিলোঁ দি ভাজি এতিয়া হৈ গ'ল ধুনীয়াকৈ খাই লওঁ আৰু মোৰ ভাত খাওঁতে খাওঁতে আন্ধাৰে হ'ল এতিয়া বাজিলে 5টা আৰু আমি খাই লৈ চিনেমা চাব যাবৰ হ'লে এয়া বৈয়ে ধুই আছে বাচন আৰু আনপিনে মাহঁতে ৰেডি কৰি থৈ দিছে এয়া দেখুৱাই দিয়ে সিহঁতে মা আৰু মাহীৰ লগ লাগি পিঠা ৰেডি কৰি থৈ দিছে আৰু এইখিনি বনাই মেলি আমি যাম মুভি চাবলৈ মুভি চোৱাতে অকণমান দেৰি হ'ব প্ৰায় 11টামান বজাত আছে আমাৰ শ্ব'টো আৰু এতিয়া বাজিলে 5টা ভাতটো খাই লওঁ ধুনীয়াকৈ পিঠাবিলাক দেখিয়ে ভাল লাগিছে চাওকচোন বনোৱাৰ পিছতে খাবলৈ খুব টেষ্টি হ'ব কি কৰিছা মাজনী বাচন ধুই আছ বাচন ধুই আছোঁ ইমান কষ্ট ইমান চাওকচোন আন্ধাৰে হৈ গ'ল আমাৰ ভাত খোৱালৈকে ধুনীয়াকৈ দুপৰীয়া সাজ ৰেডি হৈ গ'ল লোকেল চিকেন আৰু এয়া ছাগলী মাংস কচু খাৰ আৰু এয়া হৈছে চব্জি লগতে এয়া ভাত খাই লওঁ ধুনীয়াকৈ এয়া একদম পেট ভৰাই খাই লওঁ ধুনীয়াকৈ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আজি যোৱাকালিৰ ভিডিঅ' আৰু আজিৰ ভিডিঅ'টো লগ লাগি এটাই ভিডিঅ' মানে পাৰ্ট 1 পাৰ্ট 2 কৰি দিম ভিডিঅ'টো চাব ইমান বেছি দীঘল হৈ গৈছে ভিডিঅ'টো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ আহিছোঁ বাই 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 বাই